নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। গৃহিণী ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰৰ ওচৰৰে মাইনা এজনীৰ বাৰ্থডে আছিলে আৰু তাইৰ বাৰ্থডেত উপহাৰ হিচাপে মই কেক এটা বনাই দিছিলোঁ আৰু তাৰে কিছু দৃশ্যাংশ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই কেকটো কেনেদৰে বনালোঁ চাই আহোঁ। তাৰ বাবে মই 3টা কণী লৈছোঁ। কণীকেইটা মই এনেদৰে ভাঙি লৈছোঁ। কণীকেইটা মই নৰ্মেল টেম্পাৰেচাৰে লৈছোঁ। ফ্ৰিজত থ'লে আপোনালোকে 1 ঘণ্টা আগতে উলিয়াই ল'ব। এতিয়া মই ইলেক্ট্ৰিক হেণ্ড ব্লেণ্ডাৰেদি কণীকেইটা মিডিয়াম স্পীডত 2 মিনিটৰ বাবে ফেটি ল'ম। এইটো স্কাৰলেটৰ হেণ্ড ব্লেণ্ডাৰ হয়, বহুত ভাল হয়। মই ফ্লিপকাৰ্টত অৰ্ডাৰ দি লৈছোঁ। এয়া 2 মিনিট হৈ গ'ল। এতিয়া মই হাই স্পীডত দি কণীখিনি আকৌ 4 মিনিটৰ বাবে ফেটি ল'ম। এয়া ফেন উঠি আহিছে, কণীখিনিৰ কালাৰটো অলপ চেঞ্জ হৈ আহিছে। ইলেক্ট্ৰিক হেণ্ড ব্লেণ্ডাৰেৰে ফেটিলে সোনকালে হয়, আপোনালোকে কাটা চামুচেৰে ফেটিব পাৰে। কণীকেইটা মই যেতিয়ালৈকে কালাৰটো পাতল হৈ নাহে তেতিয়ালৈকে ভালদৰে ফেটি ল'ম, কাৰণ কণীকেইটা ফেটাৰ ওপৰতে কেকটো নিৰ্ভৰ কৰে। এয়া বগা হৈ আহিছে, ওপৰলৈ ফেন উঠি আহিছে, ইমানলৈ ফেটিলেই হ'ব। এয়া কণীখিনি ফেটা হৈ গ'ল। এতিয়া মই ইয়াত 1 কাপ চেনি গুড়ি লৈছোঁ। চেনি গুড়িখিনি অলপ অলপকৈ দি মই 5 মিনিটৰ বাবে ভালকৈ ফেটি ল'ম। এয়া চেনিখিনি ধুনীয়াকৈ মিলি গৈছে, এনেকুৱা ধৰণৰ হৈছে, ইমানলৈ ফেটিলেই হ'ব। এতিয়া মই ইয়াত ৰিফাইন তেল 1 কাপ দি দিছোঁ। আপোনালোকে মেল্টেড বাটাৰো দিব পাৰে। এয়া তেলখিনি দি মই আৰু ভালকৈ ফেটি ল'ম। তেলখিনি মিলি যোৱালৈকে ফেটি ল'লেই হ'ব। এয়া ৰিফাইনখিনি ধুনীয়াকৈ মিলি গৈছে। এতিয়া মই সৰু চামুচেৰে 2 চামুচ ভেনিলা এছেঞ্চ দিছোঁ। ভেনিলা এছেঞ্চখিনি দি মই ভালকৈ মিলাই লৈছোঁ। ভেনিলা এছেঞ্চখিনি মিলাই ল'লোঁ। এতিয়া মই এইটো কাপেৰে 1/2 কাপ ময়দা দিম। এয়া মই ময়দাখিনি দি ল'লোঁ। এতিয়া মই বেটাৰখিনি প্ৰস্তুত কৰি ল'ম। বেটাৰখিনি বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে। বেছি ডাঠ হ'লে কেকটোৰ ওপৰৰ ফালে ফাটি যায় আৰু বেছি পাতল হ'লেও কেকটোৰ ওপৰৰ ফালে নিসিজে। এয়া বেটাৰখিনি মই ধুনীয়াকৈ মিলাই লৈছোঁ। এয়া এনেকুৱা হৈছে। বেটাৰখিনি বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে। বেটাৰখিনি বেছি ডাঠ হ'লে কেকটোৰ ওপৰৰ ফালে ফাটি যায় আৰু পাতল হ'লে ওপৰৰ ফালে ভালকৈ নিসিজে। এতিয়া মই ইয়াত সৰু চামুচেৰে 2 চামুচ বেকিং পাউডাৰ দিছোঁ আৰু সৰু চামুচেৰে 1/2 চামুচ বেকিং ছ'ডা দিছোঁ আৰু এইখিনি দি মই ভালকৈ আকৌ লৰাই লৈছোঁ। এয়া বেটাৰখিনি মই এনেকুৱা ধৰণৰ হৈছে, সামান্য ডাঠ হৈছে। এতিয়া মই অকণমান গাখীৰ লৈছোঁ। মই 1/2 কাপ গাখীৰৰ 4/4 এভাগ লৈছোঁ। লৈ মই মিলাই লৈছোঁ। আপোনালোকে এনেকৈ বেটাৰখিনি ডাঠ হ'লে গাখীৰ অকণমান দি দিব পাৰে।
এয়া বেটাৰখিনি এতিয়া এনেকুৱা ধৰণৰ হৈছে, বেছি ডাঠো হোৱা নাই পাতলো হোৱা নাই, এনেকুৱা ধৰণৰ হ'ব লাগে বেটাৰখিনি। এতিয়া মই কেকটো বেক কৰিবৰ বাবে কেক মাউলটোত সৰু চামুচেৰে 2 চামুচ ৰিফাইন অইল দি মাউলটোৰ চাৰিওফালে ভালদৰে লগাই লৈছোঁ। এতিয়া কেক মাউলটোত এখন বাটাৰ পেপাৰ দিব লাগিব। মই নৰ্মেল পেপাৰ এখনেৰে কাটি লৈছোঁ। এয়া এতিয়া মই মাউলটোত দি দিছোঁ। এতিয়া পেপাৰখনতো মই ভালদৰে ৰিফাইন অইল লগাই লৈছোঁ, যাতে কেকটো তলিত লাগি নধৰে আৰু উলিয়াবলৈ ইজি হয়। এতিয়া মই কেক মাউলটোত কেকৰ বেটাৰখিনি ঢালি দিছোঁ। কনচিষ্টেঞ্চিখিনি একেবাৰে ৰিবন এডালৰ দৰে হৈছে, পাৰফেক্ট হৈছে। এয়া এতিয়া মই কেক মাউলটো টেপটেপাই দিছোঁ। এনেদৰে টেপটেপাই দিলে এক্সট্ৰা এয়াৰ বাবুলছবোৰ নাথাকে। কেকটো মই কেৰাহীতে বনাম, তাৰ বাবে মই কেৰাহীত 10 মিনিট আগতে নিমখ প্ৰিহিট হ'বলৈ দিছিলোঁ। আপোনালোকেও তেনেকৈ নিমখ প্ৰিহিট হ'বলৈ দিব, নাইবা বালিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই কেকৰ বাতিটো ইয়াত বহাই দিলোঁ, দি মই 1 ঘণ্টাৰ বাবে কেকটো সিজিবলৈ দি ঢাকনিখন ঢাকি দিলোঁ। কেকটো বেক হয় মানে মই ক্ৰীমখিনি বিট কৰি ল'ম। মই এইটো কাপেৰে 3 কাপ হুইপিং ক্ৰীম লৈছোঁ। ক্ৰীমখিনি মই ডিপ ফ্ৰ'জেনত থৈছিলোঁ, আপোনালোকেও তেনেদৰে থৈ দিব। তেনেকৈ থ'লে ক্ৰীমখিনি বহুত দিনলৈ ভালে থাকে। এতিয়া ক্ৰীমখিনি মই মিডিয়াম স্পীডত 2 মিনিট সময় বিট কৰি ল'ম। এয়া ক্ৰীমখিনি 2 মিনিট বিট কৰাৰ পিছত মই আৰু 2 মিনিট হাই স্পীডত বিট কৰি ল'লোঁ। ডাঠ হৈ আহিছে, হৈছেগৈ আৰু। এয়া এনেকুৱা ধৰণৰ শ্বেপ লৈছে। এয়া ক্ৰীমখিনি এনেকুৱা ধৰণৰ শ্বেপ লৈছে। মই উবুৰিয়াই দিছোঁ, চাওক পৰা নাই, ক্ৰীমখিনি একেবাৰে পাৰফেক্ট হৈছে। এয়া ক্ৰীমখিনি এনেকুৱা ধৰণৰ শ্বেপ লৈছে। মই উবুৰিয়াই দিছোঁ, চাওক পৰা নাই, ক্ৰীমখিনি একেবাৰে পাৰফেক্ট হৈছে। এতিয়া হুইপিং কৰা ক্ৰীমখিনি মই 2টা বাতিত ভাগ কৰি ল'লোঁ আৰু এটা বাতিত ব্লু ফুড কালাৰ মিলাই ল'লোঁ। এয়া কালাৰখিনি মই ধুনীয়াকৈ মিলাই ল'লোঁ। ধুনীয়াকৈ মিলি গৈছে, দেখিছেনে বাৰু? আৰু আনটো বাতিত মই পিংক ফুড কালাৰ মিলাই ল'লোঁ। এঘণ্টা হৈ গ'ল। এয়া মই ঢাকনিখন গুচাই চালোঁ, কেকটো ধুনীয়াকৈ সিজিছে। আপোনালোকেও এনেদৰে ঢাকনিখন গুচাই টুথপিক এডালেৰে চাই থাকিব। এয়া কেকটো মই আধা ঘণ্টাৰ বাবে ঠাণ্ডা হ'বলৈ দিছিলোঁ। আধা ঘণ্টা হৈ গ'ল। এতিয়া কেকটো মই চুৰি এখনেৰে লাহে লাহে এৰুৱাই ল'ম। কেকটো মই খুব সাৱধানে আৰু লাহে লাহে এৰুৱাইছোঁ। আপোনালোকেও লাহে লাহে এৰুৱাব, কাৰণ কেকটো বেছি মইষ্ট হ'লে ভাঙি যোৱা ভয় থাকে। এয়া কেকটো ওলালে। এতিয়া মই বাতিটো উবুৰিয়াই দিছোঁ। ধুনীয়াকৈ ওলাই গৈছে কেকটো, অলপো লাগি ধৰা নাই। এতিয়া বাটাৰ পেপাৰখন মই লাহে লাহে এৰুৱাই দিছোঁ। এয়া চাওক, কেকটো বহুত ধুনীয়া হৈছে আৰু মইজো হৈছে। কেকটোৰ ওপৰৰ উঠি অহা অংশখিনি মই অলপ কাটি দিছোঁ সমান কৰি, যিহেতু আমি কেকটো আইচিং কৰিম। এতিয়া কেকটো মই 3টা লেয়াৰত ধুনীয়াকৈ কাটি ল'লোঁ। দেখিছেনে লেয়াৰকেইটা কিমান মইষ্ট হৈছে? কেকটো আইচিং কৰিবৰ বাবে মই প্লেটখনত অলপ হুইপিং ক্ৰীম লগাই লৈছোঁ, যাতে কেকটো ষ্টেবল হৈ থাকে। এতিয়া প্লেটখনত মই কেকৰ প্ৰথম লেয়াৰটো বহাই দিলোঁ।
এতিয়া লেয়াৰটোত মই সুগাৰ সিৰাপ লগাই লম সুগাৰ সিৰাপখিনি ভালকৈ লগাব লাগে সুগাৰ সিৰাপখিনি ভালকৈ লাগিলে কেকটো খাবলৈ বহুত টেষ্টি আৰু বহুত কোমল হয় এয়া গোটেই লেয়াৰটোতে মই সুগাৰ সিৰাপখিনি ভালকৈ লগাই ললো এয়া কেকৰ প্ৰথম লেয়াৰটোত মই ক্ৰীমৰ পাতলকৈ এটা লেয়াৰ বনাই লম এয়া লেয়াৰটো বনোৱা হৈ গল এতিয়া দ্বিতীয়টো কেকৰ লেয়াৰ মই বহাই দিলো এয়া প্ৰথম লেয়াৰটো হৈ গল এতিয়া দ্বিতীয় লেয়াৰটো বহাই দিলো আৰু একেদৰে মই সুগাৰ সিৰাপখিনি লগাই ললো একেদৰে দ্বিতীয় লেয়াৰটোতো মই ক্ৰীমৰ পাতল লেয়াৰ এটা বনাই লম এতিয়া একেবাৰে শেষৰ লেয়াৰটো বহাই দিলো আৰু ক্ৰীমৰ পাতল লেয়াৰ এটা বনাই ললো এতিয়া গোটেই কেকটোতে মই ক্ৰীমৰ পাতল লেয়াৰ এটা বনাই লম এয়া গোটেই কেকটোতে মই ক্ৰীম লগাই ললো এয়া গোটেই কেকটোতে মই এনেদৰে ক্ৰীম লগাই ললো এতিয়া মই পিংক ক্ৰীমখিনি পাইপিং বেগ এটাত ভৰাই লম পাইপিং বেগটো মই গিলাছ এটাত ভৰাই লৈছিলো কাৰণ গিলাছত ভৰাই ললে ক্ৰীমখিনি ভৰাবলৈ সুবিধা হয় এতিয়া পাইপিং বেগটোত মই এইটো পাত নজেল লগাই ললো এতিয়া কেকটোৰ চাৰিওকাষে মই পাতেৰে ডিজাইন বনাম এয়া পাতকেইটা ধুনীয়াকৈ বনি আছে আপোনালোকে বেলেগ ধৰণৰ ডিজাইনো বনাব পাৰে আজি মই পাতেৰে ডিজাইন বনালো এয়া কেকটোৰ চাৰিওকাষে পাতেৰে মই এনে ধৰণে ডিজাইন বনালো এতিয়া মই কেকটোৰ তলফালেও ওপেন ষ্টাৰ নজেলেৰে লাইট ব্লু কালাৰ দি ডিজাইন এটা বনাই দিলো এতিয়া মই কেকটোৰ তলফালেও ওপেন ষ্টাৰ নজেলেৰে লাইট ব্লু কালাৰ দি এনে ধৰণে ডিজাইন এটা বনাই দিলো এয়া একেটা ষ্টাৰ নজেলেৰে মই ওপৰ ফালেও ফুল কেইপাহ এপাহ এপাহকৈ এনে ধৰণে বনাই গৈছো একেদৰে মই বাকি কেইপাহ ফুলো বনাই লম কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া লাগিছে পিংকৰ লগত ব্লু কালাৰ এয়া এনে ধৰণে মই কেকটোত ফুল কেইপাহ বনাই ললো খালি থকা ঠাইবোৰতো মই ব্লু আৰু ইয়েলৰে সৰু সৰু ষ্টাৰ বনাই দিছো ওপৰতো অলপ পিংক আৰু ইয়েলৰে ডিজাইন বনাই দিছো মাইনাজনী মন ভাল লগাকৈ আপোনালোকে বাৰু মোৰ ভিডিওটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়া হলে লাইক আৰু শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব লগতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মই দিয়া ভিডিওবোৰ আপোনালোকে পাই থাকে আজিলৈ আহিছো